স্বাগতম জানাইছোঁ আপোনাক আমাৰ অভিমত ইউটিউব চেনেললৈ। আজি আমাৰ সৈতে আছে বাঘবৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীমান আলী আহমেদ চাহাব। ছাৰ, আপোনাক আমাৰ অভিমত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। এতিয়া অলপ ৰাজনৈতিক বাৰ্তালাপ কৰিব বিচাৰিছোঁ। ছাৰ, আমাৰ যিহেতু কংগ্ৰেছত আপুনি যিহেতু আহিলে আৰু আজিৰ দিনত কংগ্ৰেছৰ এটা মানে দল ভাগৰ এটা পৰিস্থিতি আহি গৈছে যে নেতা দল পৰিৱৰ্তন কৰি আছে আৰু যোৱাকালিও আপুনি কিবা এটা মানে বাইট দিছিলে অজন্তা নায়কক লৈ। এই ক্ষেত্ৰত কি ক'ব আপুনি? আচলতে কংগ্ৰেছৰ অৱস্থা শোচনীয় হ'বলৈ গৈ আছে নেকি? কংগ্ৰেছৰ অৱস্থা শোচনীয় নহয়। আপোনালোকে চাব 2021 চন নিৰ্বাচনত কংগ্ৰেছ দল একক সংখ্যাগৰিষ্ঠ হৈ শাসনৰ গাদী দখল কৰিব। কাৰণ বিজেপিয়ে যোৱা 7টা বছৰ কেন্দ্ৰত 7টা বছৰ, ৰাজ্যত 5টা বছৰ তেওঁলোকে শাসনৰ গাদীলৈ অহাৰ আগতে যিবোৰ ভাষণৰ ফুলজাৰি মাৰিছিল যে এজনকে বিদেশী খেদিব, আজি এজনো বিদেশী খেদিব পৰা নাই। বৰঞ্চ কোৰ্টৰ পৰা বিভিন্ন ডকুমেণ্টৰ অজুহাতত প্ৰায় 2-3 হাজাৰ মানুহক বিদেশী বুলি ঘোষণা কৰাই তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখি আমাৰ এই দুখীয়া ৰাইজৰ কৰ কাটলেৰে তেওঁলোকক ভৰণ পোষণ কৰিছে। দ্বিতীয়তে তেওঁলোকে মূল্যবৃদ্ধিৰ কথা প্ৰতিবাদ কৰিছিলে। আজি তেলেই হওক, গেছেই হওক, আজি প্ৰতিটো নিত্য প্ৰয়োজনীয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি। তেওঁলোকে এমপ্লয়মেণ্টৰ কথা কৈছিলে, বছৰি 2 কোটিকৈ চাকৰি দিয়াৰ কথা কৈছিলে। নতুন চাকৰি দিয়াটো বাদেই থাকক, আজি বহু কোম্পানী মন্দা অৱস্থাৰ কাৰণে, ভাৰতত অৰ্থনৈতিক মন্দা অৱস্থাৰ কাৰণে বহু কোম্পানী বন্ধ হৈ গৈছে। বহুত চৰকাৰী চাকৰিৰ পৰা কৰ্মচাৰীক ছাঁটাই কৰিব লগা হৈছে। ভেকেণ্ট পোষ্টত চাকৰি দিয়া হোৱা নাই। তেওঁলোকে ক'লা ধন বাহিৰৰ পৰা আনিব বুলি কৈছিলে, 15 লাখকৈ মানুহৰ খাতাত জমা কৰিব বুলি কৈছিলে। সম্পূৰ্ণ ভুৱা এইবোৰ আশ্বাস তেওঁলোকে দিছিলে। তাৰোপৰি তেওঁলোকে ভাৰতবৰ্ষৰ অমূল্য সম্পদ পাব্লিক আণ্ডাৰটেকিংবোৰ এটাৰ পিছত এটা বিক্ৰী কৰি আছে। আৰু আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি, হিন্দু মুছলমানৰ যি সম্প্ৰীতি, সেই সম্প্ৰীতি বিনষ্ট কৰিবলৈ তেওঁলোকে ঘৃণনীয় ৰাজনৈতিক সাম্প্ৰদায়িক খেল খেলি আছে। ভাই ভাইৰ, ককাইৰ মাজত, হিন্দু মুছলমানৰ মাজত, খ্ৰীষ্টানৰ মাজত, বৌদ্ধৰ মাজত তেওঁলোকে সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আহিছে। গতিকে অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকৰ এই বিফলতাসমূহ তেওঁলোকৰ দৃষ্টিত আজি ধৰা পৰিছে। তেওঁলোকে বিদেশীৰ কথা কৈছিলে, কিন্তু তেওঁলোকে আন্দোলন পাৰিত কৰি তেওঁলোকে লাখ লাখ বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰিলে। গতিকে বিজেপি অহা 2021 চনত কংগ্ৰেছৰ অৱস্থা যথেষ্ট ভাল আৰু জয় ময়ময় হ'ব। আৰু 2021 চনত কংগ্ৰেছ দল একক সংখ্যাগৰিষ্ঠ ৰাজনৈতিক দল হিচাপে দিছপুৰৰ মসনদত বহিব। আজি হয়, কংগ্ৰেছ এটা মহাসাগৰ, সৰ্বভাৰতীয় দল। ইয়াত মানুহ আহি থাকিব, গৈ থাকিব, 2-4জন গৈ আছে, 2-4জন হাজাৰে আহি আছে। গতিকে ইয়ে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, সেয়া অজন্তা নেওগে হওক, অন্য কোনোবাই হওক। কিন্তু ছাৰ, আপুনি যিখিনি কথা ইয়াত ক'লে বিজেপিৰ বিফলতা, আচলতে কংগ্ৰেছে এই কথাখিনি ৰাইজৰ ওচৰত লৈ যাবলৈ আচলতে মানে মানে লৈ যাব পৰা নাই নেকি? কিয়নো আমি হাততকৈ দুটাকৈ নিৰ্বাচনৰ ফলাফল দেখোঁ, BTID হওক বা তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনে হওক, এই দুটাত কিন্তু শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছে, এইটো মানিবই লাগিব। এই ক্ষেত্ৰত আপোনালোকে বিফল নেকি? ৰাইজে সেইখিনি বুজিব পৰা নাই নেকি? চাওক, BTC নিৰ্বাচন আৰু তিৱা নিৰ্বাচনৰ লগত এই সাধাৰণ নিৰ্বাচনক আপোনালোকে তুলনা কৰিব নোৱাৰে। BTC নিৰ্বাচনত কিছু লোকেল ফেক্টৰ আছে, তিৱা নিৰ্বাচনতো কিছু লোকেল ফেক্টৰ আছে। গতিকে তাৰ লগত এই সাধাৰণ নিৰ্বাচনক আপোনালোকে তুলনা কৰিব নোৱাৰে। 2016 চনত অসম প্ৰায় তাৰ আগতে 15 বছৰ কংগ্ৰেছে অসমক শাসন কৰিছিলে, বহুত উন্নয়নমূলক ভাল কাম কৰিছিলে। 2-এটা দুখ ত্ৰুটিও হৈছিলে, নোহোৱা নহয়। সেই দুখ ত্ৰুটিবোৰ বিজেপিয়ে সফল হৈছিলে ৰাইজৰ আগত অলপ বেছিকৈ দাঙি ধৰাত, আৰু সেইকাৰণে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছিলে। কিন্তু এই যোৱা 5 বছৰত বিজেপিৰ যি কৰ্মৰাজি, ৰাইজ আকৌ অতিষ্ঠ হৈ গৈছে। আৰু আপোনালোকে বোধহয় দেখি আছে, আমাৰ বৰ্তমানৰ কংগ্ৰেছৰ যিজন সভাপতি ৰিপুণ বৰা, অত্যন্ত তেওঁ কষ্ট কৰা মানুহ, পৰিশ্ৰমী মানুহ।
তেওঁ কঠোৰ পৰিশ্ৰম কৰি আছে এই দলটোৰ অৱস্থা ভাল কৰিবলৈ বা 2021 যাতে ভাল ফলাফল হয়। তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনে ঢপলিয়াই ফুৰিছে আৰু বিজেপিৰ যিবোৰ ব্যৰ্থতা সেইবোৰ ৰাইজৰ আগলৈ নিয়াৰ কাৰণে আমাৰ সামগ্ৰিকভাৱে প্ৰচেষ্টা চলি আছে। গতিকে আমি সফল বুলি কওঁ। আৰু ছাৰ কালি অজন্তা নায়কৰ পদত মানে দল ত্যাগ বা বিজেপিত জইন মানে যোগদান কৰাক লৈ আপুনি এটা মানে মন্তব্য দিছিলে যে মানে তাই যিজনে বুজি নাপায় বা কি কি নাই তেখেতে এনেধৰণৰ মন্তব্য মানে অজন্তা নায়কক এজন মানে দুৰ্নীতিগ্ৰস্ত বুলি ক'ব পাৰে। চাওক, কথাটো হ'ল মই অজন্তা নায়ক যেতিয়া কংগ্ৰেছ দলত আছিলে মই তেতিয়া AUDF দলত আছিলোঁ। মই বিৰোধী পক্ষৰ, তেওঁ শাসক পক্ষৰ। মই যিমানখিনি জানো যিমানখিনি পাইছোঁ তেওঁ নিকা ভাৱমূৰ্তিৰ মানুহ। কিন্তু বিজেপিৰে কিছু মানুহে কিছু বিৰোধী পক্ষৰ মানুহে তেওঁক ব্লেকমেইলিং কৰা বুলি তেনেকুৱা কোৱা আমি শুনিছিলোঁ। সেইকাৰণে মই তেনেকুৱা মন্তব্য দিছিলোঁ। কিন্তু সেইটো অলপ টুইষ্ট কৰি পেলাই নিউজবোৰত বজোৱা দেখা গ'ল যে মই বোলে ৰিপুণ বৰাৰ বিৰুদ্ধে মন্তব্য কৰিছোঁ। এই কথাটো শুদ্ধ নহয়। ৰিপুণ বৰা তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে যি ধৰণে কঠোৰ পৰিশ্ৰম কৰি আছে মই ভাবোঁ তেখেতৰ নেতৃত্বতে এই দলে শাসনাধিষ্ঠিত হ'ব। গতিকে তেখেতৰ বিৰুদ্ধে যিজন সভাপতিৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আস্থা আছে, মই বিশ্বাস কৰোঁ যে তেওঁৰ নেতৃত্বত কংগ্ৰেছ দল পুনৰাই শাসনাধিষ্ঠিত হ'ব। তেওঁৰ বিৰুদ্ধে কটু মন্তব্য কৰাটো কল্পনাৰ অতীত। এইটো কিছুমান মিডিয়াই টুইষ্টহে কৰিছে। আৰু কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতা হ'ব নেকি 2021 বিধানসভা? চাওক, কংগ্ৰেছ AUDF বুলি কথা নহয়। আমি বিচাৰি আছোঁ, মই ব্যক্তিগতভাৱে বিচাৰি আছোঁ যে বিজেপি বিৰোধী লাইক মাইণ্ডেড যিমান ৰাজনৈতিক দল আছে, AUDFে হওক, CPI CPM হওক বা ৰাইজৰ দলেই হওক বা আপোনাৰ অসম জাতীয় পৰিষদে হওক, সকলো লাইক মাইণ্ডেড দল একত্ৰিত হৈ এটা মহাজোটবন্ধন ইয়াত সৃষ্টি কৰিব লাগে, যাতে বিজেপি আৰু কাহানিও শাসনৰ গাদীত বহি আমাৰ দেশখন ধ্বংস কৰিব নোৱাৰে। এইবোৰ কথালৈ গ্ৰাউণ্ড লেভেলত এতিয়া কথাবোৰ চলি আছে, এতিয়াও চূড়ান্ত ৰূপ পোৱা নাই। আৰু আমাৰ এইটো যিহেতু সৰ্বভাৰতীয় দল, আমি গ্ৰাউণ্ড লেভেলত বিচাৰি আছোঁ যে এটা মহাজোটবন্ধন হওক। AUDF CPI CPM জাতীয় পৰিষদ বা ৰাইজৰ দল সকলোকে লৈ এটা মহাজোটবন্ধন, বিজেপি বিৰোধী মহাজোটবন্ধন হওক। এইটো গ্ৰাউণ্ড লেভেলত আমি সকলোৱে বিচাৰিছোঁ। আৰু এই মিত্ৰতা যেতিয়া চূড়ান্ত হ'ব বা মহাজোটবন্ধন যেতিয়া চূড়ান্ত হ'ব, তেতিয়া আমাৰ সৰ্বভাৰতীয় নেতৃত্বৰ ওচৰলৈ লৈ যোৱা হ'ব তেওঁলোকৰ অনুমতিৰ কাৰণে। আৰু সেই অনুমতিৰ পিছতহে এই মিত্ৰতা চূড়ান্ত বুলি কোৱা হ'ব। আচ্ছা, ধন্যবাদ জনাইছোঁ আপোনাক ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে। ধন্যবাদ। ৰাইজ, যদি আপোনালোকে ভিডিঅ'খন চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।